Hey guys, good morning from Dibrugarh. আৰু এতিয়া আমি আছো ডিব্ৰুগড়ত আৰু আজি এতিয়া যাব ওলাইছো শিৱসাগৰ মানে এই নদীখন পাৰ হ'লে শিৱসাগৰ পাই যাম। ইফালে মানে আমাৰ ইফালৰ পৰা আহিলে শৰ্টকাট মাৰিলে মানে শিৱসাগৰলৈ বহুত শৰ্ট হয়। শিৱসাগৰ এইটো কাৰণে গৈছো, আজি মানে বিয়া এখন আছে, তাত সেই বিয়াখন খাবলৈ শিৱসাগৰ গৈছো। আজি ব্লগ বেছি দিন নগৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াৰ নদী কিনাৰৰ ভিউ কেনেকুৱা লাগিছে ক'ব, আৰু ভাল লাগিলে লাইক কৰিব। আৰু গাইছ, ইয়াৰ নদী কিনাৰৰ ৰাস্তা, আৰু এইফালে নদী কিনাৰত পলসুৱা মাটিত বিলাহী খেতি কৰিছে। আচল কথা কি মানে নদী কিনাৰত থাকিলে এইটো কাৰণে ভাল, পলসুৱা মাটিত ভাল খেতি হয় আৰু নদীৰ পৰা মাছ ধৰি খাব পাৰি, বিন্দাছে সাঁতুৰিব পাৰি, গা ধুব পাৰি, বেছি চিন্তা নাথাকে। সেইটো কাৰণে নদী কিনাৰৰ মানুহবিলাক বগা আৰু সেইকাৰণে মিচিং মানুহবিলাক অলপ ফইনাৰ টাইপৰ বগা আৰু চুলিবিলাকো ষ্টেট হয়। সেইকাৰণে মিচিং মানুহবিলাক বেছি দেখিবৰ কাৰণে ধুনীয়া বুলি ভাবোঁ। আৰু মোৰ মতে আপোনালোকে কেনেকুৱা পায় মিচিং মানুহবিলাক চাই কেনে এবাৰ ক'ব। দিছ ইজ আৱাৰ বিউটিফুল আছাম, প্ৰকৃতিৰে ভৰা, সৌন্দৰ্যৰে ভৰা অসমখন, অসম আছাম। গাইছ মানে এইখন চাইকেল আজি এইকাৰণে আনিলোঁ, মোৰ চাইকেল এখন বেয়া হ'লতো, সেইকাৰণে এইখন চাইকেলকে আনিলোঁ। মোৰ চাইকেলখন মানে বনালে বহুত টকা খৰচ হ'ব, সেইকাৰণে বনোৱা নাই। ডাইৰেক্ট নতুন চাইকেল ল'ম বুলি ভাবি আছোঁ। কি হয়, নতুন চাইকেল ল'লেতো আপোনালোকে গম পাবই, সেইকাৰণে কোনো কোৱাৰ দৰকাৰ নাই। আৰু এইফালে চক বাৰী, বিলাহী বাৰী, আৰু এইফালে বাৰী ৰখীয়া হ'বৰ কাৰণে এনেকৈ তম্বু ঘৰ বনাই লৈছে বাঁহৰ খেৰৰ। ভালতো লাগিবই ন, নদীৰ কিনাৰত মিহি হাৱা মাৰি থাকে। এইসকল খেতিয়কৰ কাৰণেতো আমি জিন্দা আছোঁ, ভাল চব্জি শাক পাচলি খাবলৈ পাইছোঁ। আৰু সেইকাৰণেতো ডাইলগ এটা মাৰে ন, জয় কিষাণ জয় জৱান, জয় হিন্দ বন্দে মাতৰম, ভাৰত মাতা কি জয়। আৰু একদম আজি চশমা লৈ আহিছোঁ, ধূলি হ'বতো ৰাস্তাত, সেইকাৰণে মানে এতিয়া ধূলি নাই সেইকাৰণে পিন্ধা নাই, যেতিয়া ধূলি হ'ব তেতিয়া পিন্ধি ল'মগৈ। আৰু গাইছ, এনেকৈ বহুত দিনৰ মূৰত আপোনালোকক এইটো ড্ৰেছত লগ পাইছোঁ, মানে এনেকৈ চাইকেলত। বহুত দিনতো মই চাইকেলিং কৰাই নাই, মানে চাইকেলখন বেয়া হৈছেতো সেইকাৰণে চাইকেলিং কৰা নাই। চ' আজি ভিডিঅ'টো ভাল পাব বুলি আশা কৰিছোঁ। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ, আৰু চেনেলটো যদি নতুনকৈ চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ফাইনেলি গাইছ, ঘাটত পালোহি, আৰু এইফালে নাও আহিছে, এখন নাও। আৰু আমি এতিয়া নাও পাৰ হৈ কিনে যাম শিৱসাগৰ। এতিয়া বৰ্তমান ডিব্ৰুগড়ত আছোঁ, আৰু এখন নদীখন পাৰ হৈ দিলে শিৱসাগৰ। নাও উঠি নোপোৱাসকলে আৰু বানপানী নেদেখাসকলেতো বহুত ভয় কৰিব, মই গম পাওঁ, কিন্তু ভয় কৰিব লগাটো একো নাথাকে। প্ৰথমেতো সকলোৱে ভয় লাগে, কিন্তু লাহে সকলোৱে অভ্যাস হৈ যায়, আৰু এই অভ্যাসটো হৈ গ'লে ভয়টো নাইকিয়া হৈ যায়। আৰু এয়া ফাইনেলি নদীৰ মাজত নাও ওপৰত কোনে নাও উঠি পাইছা আৰু কোনে নাই পোৱা, আৰু উঠি কেনেকুৱা লাগে সকলোৱে কমেণ্ট কৰি জনাব বুলি আশা কৰিছোঁ। এয়া চাওক, নদীৰ মাজত মাইকী মানুহে নাও চলাই ঘূৰি ফুৰিছে, কি সাহস। Hey guys, ফাইনেলি শিৱসাগৰত এণ্ট্ৰি হ'লোঁ, আৰু এইফালে ঘাট পাৰ হৈ লৈ আপোনালোকে দেখিছে, আৰু এইফালে পথাৰ। এইটো মঠাৰিৰ ওপৰত আছোঁ বৰ্তমান মই, এইটো মঠাৰি শিলগুটি আছে, সেইকাৰণে এতিয়া ইয়াত ভিডিঅ' নকৰোঁ, আৰু নেক্সট ভাল ৰাস্তাত গৈ কিনে ভিডিঅ' কৰি আছোঁ। এইটো ভিডিঅ' ইমানতে এণ্ড কৰিছোঁ, আৰু ভাল ৰাস্তাত লগ পাইছোঁ ব্লগ। গৰে মুখৰেকে কালা চশমা। চ' গাইছ, এতিয়া চশমা লগাই দিলোঁ, ধূলি হ'ব, সেইকাৰণে এতিয়া বেছি দিন নকৰোঁ, ব্লগ যাত্ৰাটো আৰম্ভ কৰোঁ। ফাইনেলি গাইছ, অলপ ভাল ৰাস্তা পালোঁ, মানে ব্লগ কৰা ৰাস্তা, সেইকাৰণে মোবাইলটো উলিয়াই আকৌ ভিডিঅ' কৰাত লাগিলোঁ। মোবাইলে কৰোঁ, আৰু কেমেৰাটো নাই, সেইকাৰণে ভিডিঅ' কোৱালিটি ইমান খাচ নহয়। তথাপিও ভৱিষ্যতে কেমেৰা লোৱা আশাৰে ভিডিঅ' এতিয়া কৰি আছোঁ, আৰু আপোনালোকে সদায় এনেকৈ ছাপোৰ্ট দি যাব বুলি আশা কৰিছোঁ, আৰু কেমেৰা অতি সোনকালে লৈ আছোঁ। চ' ফাইনেলি গাইছ, এনেকৈ আৰু পেডেল মাৰি টিলিং বজাই গৈ আছোঁ আপোনালোকৰ লগত কথা পাতি। আৰু গাইছ, এনেকৈ আহি থাকোঁতে ৰাস্তাত ছোৱালীজনীয়ে ঘপককৈ ক'লে নহয়, ৱাও এইটো যেনিবা ৰেচে খেলিব যায় আৰু এনেকৈ গৈছে বুলি। এইটো ড্ৰেছত অহাৰ কাৰণে ক'লে, আৰু হয়তো মই হেলমেট লগা নহা হ'লে এনেকৈ নক'লে হ'লে। কিন্তু ছোৱালীজনীয়ে আৰু দুষাৰমান কথা ক'লে, মই সেইবোৰ সেইটো টাইমত ৰেকৰ্ড কৰি অহা নাছিলোঁ, কিন্তু ছোৱালীজনীয়ে এনেকৈ ক'ব নালাগিছিলে, কিন্তু বেয়া লাগে। আৰু মইতো একো কৈ অহাও নাই, একো বকি অহাও নাই, পূৰা বিন্দাছ চাইকেল চলাই আহিছিলোঁ।
মই মুঠতে চুপচাপ আহি আছিলোঁ, তাই এনেকৈ ক'বলৈ একো অধিকাৰেই নাছিলে। চ' মোক কোনোবাই হয়তো ভাবে চাগে এইটো কি পগলা কি ফাল্টু বুলি ভাবে। এবাৰ এনেকুৱা চাইকেলিং কৰি চাব, তাৰপৰা ক'ব মজাটো কেনেকুৱা আৰু তাৰ ফিলিংছটো নিজে বুজিব নোৱাৰিব। আছামৰ ৰিপুনে যিটো ডাইলগ মাৰে, জীয়াই যাওক আৰু মজা লৈ যাওক, মজা দি নাযাব। সেইকাৰণে মজা লৈ যাওক, জীৱনত যি মন আছে আৰু মজা দি নাযাব, নিজে ল'ব, আনক নিদিব। সেইকাৰণে দিছ ইজ নেচাৰেল লাইফ। সেইকাৰণে তো মোক বেয়া পাবতো বেয়া বুলি ক'বই আৰু ডিছলাইকটো মাৰিবই, তথাপিও মই এইবিলাক বাধা নিদিওঁ। যাৰ যি মন যায় তাকে ক'ব পাৰে। চ' অনলি যদি ছাপোৰ্টাৰ থাকে, আনছাপোৰ্টাৰ নাথাকিলেওতো ভাল নহয় ন। সেইকাৰণে অলপ ছাপোৰ্টাৰ থাকক আৰু অলপ আনছাপোৰ্টাৰ থাকক, তেতিয়াহে যেন অলপ পাগল লাইফ पागल जिंदगी जो शादी करेगा वो पछताएगा, जो शादी नहीं करेगा वो भी पछताएगा। फाइनली गाइस निटाई बजार पालो यहाँ, निटाई बजार खाली खाली रास्ता तो क्या ভাল লাগিছে, নতুনকৈ বনাই দিছেতো। বলেগিরা অথনি আগা পিছা কৰি আছে। ফাইনেলি গাইছ ড্ৰেছ খুলি দিলোঁ আৰু লাষ্ট লাগিলেও সেইকাৰণে ড্ৰেছটো খুলি দিলোঁ। মানে এতিয়া এনেকৈ গৈ আছে বোলো, ৰাস্তা বেয়া পুৰা।